নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মোৰ বাৰু ভালেই। দুদিনমানৰ বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ এটি বিশেষ ভিডিঅ' লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ নৱপ্ৰজন্মৰ বাবে এই ভিডিঅ'টো খুবেই প্ৰয়োজনীয়। আমাৰ অসমীয়া পাকঘৰৰ বিষয়ে আপোনালোকক জনাম। আমাৰ পাকঘৰবোৰনো কেনেকুৱা আছিল, আমাৰ ককা আইতাৰ দিনৰ পাকঘৰবোৰ কেনেকুৱা আছিল। এতিয়াৰ পাকঘৰটো সকলোৱে জানেই নহয় জানো, কিন্তু আমাৰ আগৰ পাকঘৰবোৰ আপোনালোকে দেখিছে জানো? হয়তো বহুতে দেখা নাই আৰু আগলৈ চাব পাৰিব। তাৰ বিষয়ে মই আপোনালোকক আভাস দিম অকণমান। এয়া চাওক, আমাৰ পাকঘৰত থকা এটি বস্তু হ'ল এইখন হেন্দালি বুলি কয়, দেখিছেনে? এয়া জুইৰ তলত জুই ধৰা চৌকাৰ ওপৰত এইখন হেন্দালি। হেন্দালিখনৰ ওপৰত এটা খৰাহী আছে। আমাৰ ককাই খৰাহীটো বনাই ইয়াতে ধোঁৱা লাগিবলৈ শুকুৱাই দি থৈছে। এইটো খৰাহী আৰু ইয়াতে খৰি থোৱা হৈছে, আৰু এয়া চাওক, এয়া নহৰু, ইয়াতে নহৰু থোৱা হৈছে। এইটো এটা হ'ল এটা খৰাহী, গোবৰ খৰাহী বনাই থৈছে। আৰু ইয়াতে দেখিছে আপোনালোকে, এইটো হ'ল মুঠি সূতা। আমাৰ পাকঘৰ চাফ চিকুণ কৰা সেইটো হ'ল মুঠি সূতা। আৰু ইয়াতে নগৰা, এডাল দেখিছেনে? বেঁতে সূতৰ পৰা প্ৰস্তুত কৰা এডাল নগৰা। ইয়াতে গাখীৰ গৰম কৰি থৈছে। আজিকালি এইবোৰ দেখিবলৈ পোৱা নাযায়। আৰু আপোনালোকক এটা বস্তু দেখুৱাম, এইটো চাওক, এইটো বেঁতৰ পৰা বনোৱা। ইয়াতে আমাৰ বিস্কুটেই হওক, পিঠা পনাই হওক, বিভিন্ন বস্তু ইয়াতে থোৱা হয়। আৰু এইটো মোৰ খুব ভাল লাগে, এইটো খুব প্ৰিয়। আৰু এয়া চাওক, এয়া পাকঘৰত বাঁহৰ এইবোৰ কাঠি বনাই থৈছে খৰাহী চালনী বনাবলৈ। আৰু এয়া চাওক, এফালে ইয়াতে চৌকাত জুই জ্বলি আছে। এয়া জুই জ্বলি আছে। আৰু এইফালে এডাল ডাং মাৰিও থৈছে। ইয়াতে মানে আপোনাৰ নহৰুবোৰ থাকিলে ইয়াতে দি পেলাই ওলমাই তললৈ শুকাবৰ বাবে, ইয়াতে শুকাবৰ বাবে ব্যৱস্থা কৰা হয়। নহৰুবোৰ তাতে দি থৈছে। আৰু খুব মানে ভাল লাগে এই বিষয়বস্তুবোৰ। আজিকালি বহুতত দেখিবলৈ পোৱা নাযায়, আৰু সেইবাবে আপোনালোকক দেখুৱালোঁ, এটি আভাস দিলোঁ আমাৰ পাকঘৰবোৰনো কেনেকুৱা আছিল। আৰু এতিয়াৰ পাকঘৰবোৰ বহুত জাক জমকতা নহয় জানো, একদম টাইলছেৰে ভৰা, কোনোবাই পাৰিছে সোণৰ ওপৰো লগাই লৈছে তাতে। কিন্তু আমাৰ এই পাকঘৰবোৰ, আমাৰ অতীতৰ পাকঘৰবোৰ কেনেকুৱা আছিল এই আপোনালোকে নেজানে হয়তো। আৰু আপোনালোকৰ উঠি অহা ল'ৰা ছোৱালীক দেখুৱাব পাৰিব কেনেকুৱানো, আৰু তাৰ বিষয়ে আপোনালোকক জনালোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ সকলো সুস্থ থাকক। ধন্যবাদ।